নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবদ গীতামৃত। আজি শ্রীমদ্ ভগবদ গীতাৰ ৰাজগুহ্যযোগ নামৰ নৱম অধ্যায়ৰ পঞ্চবিংশতি সংখ্যক শ্লোক। শ্লোকভাগী হৈছে এনেধৰণৰ: য়ান্তি দেৱাব্ৰতা দেৱান পিতॄন য়ান্তি পিতৃব্ৰতাঃ ভূতানি য়ান্তি ভূতেজ্যা য়ান্তি মৰ্যাজিনোপি মাম। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: যিবিলাকে দেৱতাসমূহৰ পূজা কৰে তেওঁলোকে দেৱতাসমূহৰ মাজতেই জন্মগ্ৰহণ কৰে। যিবিলাকে পূৰ্বপুৰুষ পিতৃপুৰুষসকলৰ পূজা কৰে তেওঁলোকে সেই পূৰ্বপুৰুষসকলৰ ওচৰলৈ যায়। যিবিলাকেই ভূত প্ৰেতবিলাকৰ পূজা কৰে তেওঁলোকে সেইবিলাক জীৱৰ মাজলৈ গৈ জন্ম লাভ কৰে। আৰু যিসকলে মোৰ পূজা কৰে অৰ্থাৎ ভগৱান কৃষ্ণৰ পূজা কৰে তেওঁলোক মোৰ লগত বাস কৰিবলৈ পায় বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে যদি কাৰোবাৰ চন্দ্ৰ সূৰ্য আন তেনে কোনো গ্ৰহলৈ যোৱাৰ অভিলাষা আছে তেনেহ'লে বেদৰ বিধিত যি দৰ্শপূৰ্ণ মাছ ইষ্টি যজ্ঞৰ দৰে ভিন্ন যজ্ঞ আছে, চতুৰ্মাস্য ইষ্টি যজ্ঞ আছে, বহু যজ্ঞৰ দৰে সেই আদিৰ কিছুমান নিৰ্দিষ্ট ক্ৰিয়াকলাপ অনুষ্ঠিত কৰা হয়। সেই কাৰ্যৰ নিজৰ বাঞ্ছিত ফল লাভৰ কাৰণেহে কৰিব পাৰে। আৰু বেদৰ যি সকাম কৰ্মকাণ্ডৰ খণ্ডত এই ক্ৰিয়াসমূহৰ স্পষ্ট বিৱৰণ দিয়া আছে। আৰু এই সন্দৰ্ভত বিভিন্ন গ্ৰহত থকা বিভিন্ন দেৱতাক পূজাৰ বিধান কৰা নিৰ্দিষ্ট তাত ব্যাখ্যা কৰা হৈছে। আৰু সেই বিধান কৰিলে সেই নিৰ্দিষ্ট গ্ৰহৰ পৰা ফল লাভ কৰিব পাৰে আৰু সেই গ্ৰহসমূহলৈ গতি লাভ কৰে বুলি কৈছে। এই সন্দৰ্ভত বিভিন্ন গ্ৰহত থকা বিভিন্ন দেৱতাক পূজাৰ বিধান তাত নিৰ্দিষ্ট কৰা হৈছে যদিও সেই একেদৰেই এটা নিৰ্দিষ্ট যজ্ঞ অনুষ্ঠান কৰি সেই পিতৃলোকলৈ যাব পৰাও ইয়াতে ক্ষমতা প্ৰদান কৰিছে বা লাভ কৰে বুলিও কৈছে। আৰু সেইদৰে বিভিন্ন ধৰণৰ বিভিন্ন গ্ৰহলৈ গৈ সেই গ্ৰহলোকতে থাকিবলৈ পাৰক হয় বুলি ইয়াতে উল্লেখ কৰিছে। কিন্তু সেই গ্ৰহসমূহৰ পূজা বিধি কৰি বা সেই পূৰ্ণমাছ আদিৰ দৰে যি ইষ্টি যজ্ঞ বিভিন্ন যজ্ঞ সম্পাদন কৰি যি ফল লাভ কৰে তাতকৈও ওপৰত যে পৰম পুৰুষ পৰমেশ্বৰৰ যি বৈকুণ্ঠ ধাম সেই বৈকুণ্ঠ ধামৰ কথা হয়তো বহুতে নাজানে। সেয়েহে ইয়াতে কৈছে যে যি ব্যক্তিয়ে সেই তেনেধৰণৰ পূজা বা যজ্ঞ বিধিসমূহ কৰে তাৰ ভিতৰতো যদি কোনোবাই মোৰ আৰাধনা কৰে তেওঁলোকে পিতৃপুৰুষ স্বৰ্গলোকৰ দৰে মোৰ লগতো মোৰ লোকত বাস কৰিব পাৰে বুলি ইয়াতে ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগী অৱতাৰণা কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।